কোনে কিয় হত্যা কৰিলে ধলাৰ 5জনকৈ নিৰীক্ষক কাৰ প্ৰতিশোধ এয়া এতিয়াও ৰহস্যৰ আঁৰত যদিও ৰহস্যৰ আঁৰত অসমবাসী ৰাইজ ইয়াত বহুতে মত পোষণ কৰিছে বহুতে মন্তব্য আগবঢ়াইছে যে এনে কিছুমান প্ৰৰোচনামূলক মন্তব্য এনে কিছুমান উচতনিমূলক মন্তব্য আগবঢ়োৱাৰ কাৰণে হয়তো হ'ব লগা হ'ল এনেকুৱা ইয়াত ঘটনা যে মৃত্যুৰ শয্যা ভুগিব লগা হ'ল 5জনকৈ নিৰীহ এই প্ৰৰোচনামূলক মন্তব্য আগবঢ়োৱা এই উচতনিমূলক মন্তব্য আগবঢ়োৱা ব্যক্তিসকলৰ ভিতৰত এজন হৈছে এইজন শিলাদিত্যদেৱ চাওক ইয়াৰ মন্তব্য কি মন্তব্য আগবঢ়াইছে চাওকচোন যে ত্ৰিপুৰা সদৃশ কৰিব অসমখন আৰু এজন ব্যক্তি বঙালী সংগঠনৰ তথাকথিত নেতা এইজনে আকৌ কি কৈছে শুনকচোন এইজনে কৈছে যে অসমৰ ঘৰে ঘৰে সোমাই অসমীয়াক মাৰিব চাওকচোন এতিয়া আগত আপোনালোকৰ হাতত যেনেকুৱাকে আৰ্মছ এনিমিনেশ্যন আছে আমাৰ তাত এতিয়া শক্তি আছে আমিও চাই ল'ম আপোনালোকে আমাৰ ঘৰত সোমাই মাৰিব আমিও দৰকাৰ পৰিলে আপোনালোকৰ ঘৰত সোমাই মাৰিম এনেকুৱা মন্তব্য আন এজন বঙালী ব্যক্তি চাওকচোন এওঁৰ মন্তব্য এতিয়া বৰাক ভেলী সেপাৰেশ্যন নহৈকে আৰু কোনো লাভ নাই অসমত 4টা খণ্ড কৰি দিয়ে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াই আছে আৰু কি কৈছে ঈদৰ দিনা বোমা দিবলৈ উচতনি মৰহমৰ দিনা বোমা দিবলৈ উচতনি এই মন্তব্য আগবঢ়াইছে শিলাদিত্যই চাওকচোন আজি দুৰ্গা পূজাৰ আগমুহূৰ্তত এনেকৈ বোম ব্লাষ্ট হৈছে কোনোবাই ঈদৰ সময়ত কৰিব পাৰিব জানো কোনোবাই মহৰমৰ আগত এনেকৈ কৰিব পাৰিব জানো এনেকুৱা ধৰণৰ প্ৰৰোচনামূলক মন্তব্য আগবঢ়াই আছে কিন্তু কোনো ধৰণৰ এইসকল লোকৰ ওপৰত কোনো ধৰণৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই কিন্তু তাৰ বিপৰীতে অসমীয়াৰ হৈ মন্তব্য আগবঢ়াইছিল দুজন ব্যক্তি কিন্তু সিহঁতৰ মন্তব্য কঠোৰ আছিল যদিও অসমীয়া জাতীয় চেতনাৰ হৈ কথা কৈছিল কিন্তু কঠোৰ আছিল কথাখিনি কিন্তু এই দুজন অৰ্থাৎ আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে অসমবাসী ৰাইজ কথাখিনি নিশ্চয়কৈ অলপমান ভালকৈ বুজি পালে যে আচলতে এই নীতি অসম চৰকাৰে অৰ্থাৎ সৰ্বানন্দ সোণোৱাল যাক আমাৰ অসমীয়া জাতীয় নায়ক বুলি ধৰা হৈছিলে সেইজনা জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল আজি গাদীৰ লোভত সম্পূৰ্ণ অসমীয়া জাতি পাহৰি গ'ল অসমীয়া জাতি পাহৰি যি অসমখন জ্বলাব চেষ্টা কৰি আছে সেই অসমখন জ্বলাব চেষ্টা কৰি থকা ব্যক্তিসকলক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি অসমীয়াৰ হৈ যদি কোনোবাই মন্তব্য আগবঢ়াই তেনেহ'লে তাৰ বিপৰীতে বিভিন্ন ধৰণৰ পদক্ষেপ বিভিন্ন ধৰণৰ কেনেকৈ গ্ৰেপ্তাৰ কৰিব পৰা যায় ষড়যন্ত্ৰ ৰচি কেনেকৈ সোমাই থ'ব পৰা যায় জেলত সেনেকুৱা চিন্তাধাৰা সোমাইছে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেৱৰ অসমীয়া জাতি পাহৰি গ'ল আজি সৰ্বানন্দ সোণোৱালে অসমবাসী ৰাইজ আজি আমি নিজকে শক্তিশালী অসমীয়া জাতি হিচাপে পৰিগণিত কৰিব লাগিব কেনেকৈ আমি মাৰামাৰি কাটাকাটি কৰি নহয় আমাৰ বিবেক ব্যৱহাৰ কৰিব লাগিব আমি বিবেকেৰে কাম কৰিব লাগিব কেনেকৈ আমাৰ যিটো উচ্চতম ন্যায়ালয়ে যিটো NRC সংক্ৰান্তত 1971 24 মাৰ্চ তাৰিখটো ভিত্তিবৰ্ষ হিচাপে লৈ NRC প্ৰক্ৰিয়া চলি আছে সুচাৰুৰূপে ইয়াত আমি অসমীয়াই সম্পূৰ্ণভাৱে সঁহাৰি দিব লাগিব শুদ্ধ NRC এখন গঢ়ি তুলিবলৈ প্ৰচেষ্টা হ'ব লাগিব আৰু যদি আমি এই প্ৰচেষ্টা গঢ়ি তুলিব পাৰোঁ তেনেহ'লে আমি প্ৰত্যেকে অসমীয়া হিচাপে আমি জীয়াই থাকিব পাৰিম এক শক্তিশালী ৰূপত আমি পৰিণত হ'বলৈ সক্ষম হ'ব পাৰিম বৈদেশিকভাৱে যি মানুহ আহিব থিতাপি লোৱাৰ কাৰণে কিছুমান দালালে যি প্ৰবঞ্চনা চলাই আছে সেইবিলাকক আমি কোনো ধৰণৰ প্ৰশ্ৰয় দিব নালাগিব অৰ্থাৎ 1971 24 মাৰ্চ তাৰিখটো ভিত্তিবৰ্ষ হিচাপে লৈ সেই যি বৈধ নথি যাৰ আছে আমি অসমীয়া বুলি গণ্য কৰিম আৰু যিসকলৰ বৈধ নথি নাই তেখেতসকলক আমি সম্পূৰ্ণ অসমৰ পৰা বিতাড়িত কৰিব লাগিব বাহিৰ কৰি দিব লাগিব আমাৰ এনেকুৱা ধৰণৰ এখন শুদ্ধ NRC গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব আৰু যি কিছুমান দালালে অৰ্থাৎ কিছুমান অবৈধভাৱে বিদেশী আনি থিতাপি দিয়াৰ এক পৰিকল্পনা ৰচি আছে নিজৰ ভোট বেংকৰ কাৰণে নিজৰ স্বাৰ্থ ল'বৰ কাৰণে সেইসকল ব্যক্তিক আমি দেখুৱাই দিব লাগিব সেইসকল ব্যক্তি যি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই বিলখন পাছ কৰাৰ কাৰণে পৰিকল্পনা ৰচি আছে আমি দেখুৱাই দিব লাগিব সিহঁতক এইখন গ্ৰাহ্য হ'ব দিব নোৱাৰিব আমি প্ৰত্যেকেই অসমীয়াই যুঁজ দিব লাগিব কেনেকৈ আমি সম্পূৰ্ণ শুদ্ধ NRC এখন তৈয়াৰ কৰি উলিয়াব লাগিব আৰু সম্পূৰ্ণ NRC কৰ্তৃপক্ষৰ লগত আমি সহায় সহযোগিতাৰে কাম কৰি যাব লাগিব সো ফ্ৰেণ্ডছ যদি অসমবাসীৰ ৰাইজ সমূহ অসমীয়া ভাই বন্ধুসকল
মই যিখিনি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ নিশ্চয় কিছু পৰিমাণে হ'লেও বুজি পালে। যা নহওক এই ভিডিঅ'টো যদি গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে জাষ্ট লাইক এটা কৰি দিব, কমেণ্টত লিখক আপোনালোকৰ মতামত, আৰু যদি চেনেলটো আছামিজ হেল্পাৰ চেনেলটো গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে বা নতুনকৈ সোমাই আহিছে তেনেহ'লে প্ৰথমে ছাবস্ক্ৰাইব কৰি সোমাই আহক, আৰু এনেকুৱা নতুনকৈ মই ভিডিঅ' বনাম আৰু এই ভিডিঅ' যদি প্ৰথমতে চাব বিচাৰে তেনেহ'লে বেল বাটনটো ক্লিক কৰি দিব। চ' আজিলৈ ইমানেই, ধন্যবাদ।